প্ৰকৃতিৰ বুকুৰ পৰা আমি দুই দেৱতা সদৃশ বালকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আকৌ এবাৰ আমাৰ ইউটিউব চেনেললৈ। মানে subscribers যি হওক মানে আজি আমাৰ ভিডিঅ'টো বিশেষ একো মানে ব্লগ বা কিবা এটা হেৰি ভিডিঅ' নহয়। আজি মানে আমি জাষ্ট আজি কিয় ইমান দিন ইউটিউবৰ পৰা দূৰত আছিলোঁ, কিয় ভিডিঅ' দিব পৰা নাই, কি কৰা নাই, সকলোখিনি কথা ক'ম। আপোনালোকে ভিডিঅ'টো মানে সৰু ভিডিঅ' বনাম, সেইকাৰণে মানে প্ৰথমৰ পৰা লাহেকলৈকে চাব। বহুতে আমাক কৈ থাকে তাৰমানে যে তোমালোকে চেনেলটো খুলিছা, সদায় ভিডিঅ' দিবা, নহ'লে মানে চেনেলটো গ্ৰ' নহ'ব, কিবা কিবি হেন। কথাটো হয় যেনিবা, আৰু আপোনালোকক আগতেও কৈছিলোঁ যে আমি অলপ পাৰ্চনেল আমাৰ কিছুমান কাম থাকে, কামত আমি ব্যস্ত থাকোঁ। মানে আমি ডেইলি ভিডিঅ' বনাব নোৱাৰোঁ, আৰু ডেইলি মানে কেনেকুৱা আমি ইমান কেনেকৈ ব্লগ বনাম যে ডেইলি আমি মানে চেনেলটোতে যে আমি লাগি থাকিম তেনেকুৱা আমি কৰিব নোৱাৰোঁ। ডেইলি ক'তো আমি কিমান দূৰ যাম, ডেইলি ইমান মানে যাব নোৱাৰোঁ বাহিৰত। আমাৰ ফাইনেন্সিয়েলো প্ৰব্লেম, মানে ঘৰৰো প্ৰব্লেম, আৰু পাৰ্চনেল নিজৰ কিছুমান কাম থাকে। মানে আমাৰ কথাটো হ'ল, আমি লাষ্ট ভিডিঅ'টো বনোৱাৰ পিছত তাৰপাছত আহিল মানে ইয়াৰ মৰমৰ আমাৰ ডাঙৰীয়া মানে মামা হ'ল। মামা হোৱাৰ পাছত সেই মামা হোৱাৰ ভিডিঅ'টো বনাব খুজিছিলোঁ, কিন্তু আমাৰ অলপ খেলি মেলি টাইপ কাৰণে সেইটো ভিডিঅ' বনোৱা নহ'ল। তো তেনেকৈ অলপ মানে দৌৰি টাইপৰ হ'ল, আৰু সেইটো ভিডিঅ' বনোৱা নহ'ল। তো যিয়ে হওক, তাৰপাছত মোৰ এটা মৰমৰ এটা বস্তু কিনিছিলোঁ। সেই বস্তুটো কিনাটো মানে মই ভিডিঅ'টো সেই বস্তুটো কিনাতে বাৰু ভিডিঅ'টো মই বনাইছিলোঁ, কিন্তু মানে অলপ মানে আচ্ছা নহয় ধৰ, মানে মানে কেনেকৈ মানে অন্তৰৰ ভিতৰৰ পৰা একদম মানে ফূৰ্তি ওলাই আহিছে তাৰপিছত মানে সেনেকৈ মানে মই আধা বনাইছিলোঁ বাৰু। এইটো বস্তুটো দেখাম ভালকৈ পিছত, এইটো ভিডিঅ'ত নেদেখাওঁ, পিছৰ ভিডিঅ'ত বাৰু দেখাম। মানে আনবক্সিং কৰিব খুজিছিলোঁ, আনবক্সিং কৰা নহ'ল আমাৰ। যিয়ে হওক মানে মই পাহৰি গ'লোঁ, আধা ভিডিঅ' বনালোঁ, তাত দোকান মানে হেৰিখনত যাই তাত মানে বস্তুটা মানে ভিডিঅ' এটা বনাব যিয়ে হওক বাকী হওক, সেইটো গ'ল। তাৰপাছত সেইটো কিনাৰ পাছত বস্তুটো কিনাৰ সেইটো ভিডিঅ' নহ'ল আমাৰ। তাৰপাছত আমাৰ আৰু মানে অলপ অসুস্থতা, দেহাৰ অলপ মানে অসুস্থতা হ'ল। অসুস্থতা মানে দেহা মানে অসুখটো নকওঁ কি অসুখ, মানে জাষ্ট ক'লোঁ যে অলপ পাতে কাজা টাইপৰ বস্তু খাব লগা এটা অসুখ হৈছিল। যিয়ে হওক তেনেকুৱা হ'ল। সেইটো হৈছে আৰু 31ৰ 2 না 3 দিন আগত। তো 31টো তেনেকৈ আমাৰ নহ'ল, তাতেও ভিডিঅ' বনোৱা নহ'ল। চেমা মানে একদম বছৰটো মানে আমাৰ আৰম্ভণিয়ে আমাৰ একদম বাটত আছে, কণাবিধি টাইপৰ হৈ গ'ল। তাৰপাছত আহিল কি, মই গ'লোঁ অৰুণাচল। অৰুণাচল যোৱাতে ভিডিঅ' বনালোঁ। আপোনালোকে সকলোৱে জানে, বোধহয় জানে যে আমি মোবাইলত ভিডিঅ' বনাওঁ। আমাৰ ইমান মানে ব্লগিঙৰ আমাৰ মানে ইমান ফেচিলিটি নাই যে কেমেৰা চেমেৰা কিবা টাইপ বনাওঁ, আমি মানে ইয়াৰ মোবাইলতে বনাওঁ। তাৰপাছত কি হ'ল, অৰুণাচলত যোৱা ভিডিঅ' মানে আমি বনালোঁ, মই আছে ভিডিঅ', কিন্তু মোৰ মোবাইলত অলপ কিবা বিসংগতিৰ কাৰণে মানে কিছুমান ক্লিপ ডিলিট হৈ গ'ল। আৰু আমাৰ 7 দিন আছিলোঁ আমি অৰুণাচলত, কিন্তু আমাৰ যাই পাওঁতে লাগিছে 4 দিন। মানে অলপ জেগাটো আমি ভালকৈ চিনিও নাপাওঁ, ইমান এটা আইডিয়া নাপালোঁ। তথাৎ মানে মাত্ৰ এটা ৰাতি থাকিব পাৰিছোঁ। এটা ৰাতিতে আমি কিছুমান ঠাই অলপ সৰু সুৰা ওচৰতে মানে আমি গৈছিলোঁ আৰু। তো যিয়ে হওক ভাবিছোঁ যিকেইটা ক্লিপ আছে সেইকেইটা ক্লিপে মানে আমি এডিট কৰি দিম আৰু আপলোড দিম। মইতো দিব খোজা নাছিলোঁ, পাছত ইহঁতে কৈ আছে যে আপলোড দিম। তো তেনেকৈ যিয়ে হওক, আৰু কি ক'ম, এনেকৈ আমাৰ মানে অলপ ইৰেগুলাৰ হৈ আছে ভিডিঅ'। বহুতে কয় আৰু আমাক যে তোমালোকে চেনেলটো যদি খুলিছা ভালকৈ লাগা, ডেইলি আপলোড দিয়া ভিডিঅ'। বহুতে কৈ আছে, কিন্তু আমি ভাবোঁ, আমাৰো মন যায় যে ডেইলি চেনেলটোত ভিডিঅ' দিম, চেনেলটো গ্ৰ' কৰিম, কিন্তু মানে আমাৰ পাৰ্চনেলো কিছুমান কাম থাকে, মানে তেনেকুৱা সুবিধাও নাই যে ডেইলি আমি ব্লগ কেনেকৈ মানে ব্লগ কি মানে ডেইলি ব্লগো আমি বনাব নোৱাৰোঁ যে ডেইলি ব্লগ বনাম। সেই একেটা বস্তু ভিডিঅ' কিমান বনাই থাকিম, ডেইলি ব্লগ একেটা কামে কিমান দেখুৱাম। মানে বনাম বুলি ভাবি থাকোঁ, ইয়াকো লগ নাপাওঁ, ময়ো তেনেকৈ বনোৱা নহয়, মোৰো কাম থাকে। আৰু মানে চেনেলটোতে যে খালি লাগিম, চেনেলটোতে লাগব নোৱাৰোঁ আমি, মানে
নিজৰ ব্যস্ততাৰ কাৰণে তো যিয়ে হওক আমি চেষ্টা কৰিম মানে যিমান পাৰো লাগি আছে যিমান পাৰোঁ আমি এতিয়াৰ পৰা এইটো ভিডিঅ'ৰ পৰা মানে আজিৰ পৰা আমি চেষ্টা কৰিম যে সপ্তাহত মানে মিনিমাম আমি 2টা ভিডিঅ' দিয়াৰ কাৰণে আমি ট্ৰাই কৰিম এতিয়াৰ পৰা আৰু আশা কৰোঁ আপোনালোকে সকলোৱে আমাক অলপ সহায় সহযোগিতা আগবঢ়াব বাৰু যিয়ে হওক সহায় সহযোগিতা মানে আমাৰ ছাবস্ক্ৰাইব বটনটো অলপ বটনটা এনেকৈ টাপ মাৰি কিনে এৰি দিব আৰু মানে থাপ্পা দিব চ' যিয়ে হওক শ্বেয়াৰ কৰিব ভিডিঅ'টো আজি দীঘলীয়া নকৰোঁ ভিডিঅ'টো সৰু চ' আমাৰ কথাখিনি মানে ক'লোঁ আৰু যে কিয় আমি ইমান দিন ইউটিউবৰ পৰা অলপ দূৰত আছিলোঁ চ' এতিয়াৰ পৰা মানে আমি ট্ৰাই কৰিম সপ্তাহত মিনিমাম 2টাকৈ ভিডিঅ' দিয়াৰ কাৰণে চ' এইখিনিয়ে আমাৰ ক'ব লগা আছিল আৰু যে আমি ইমান দিন বাহিৰত আছিলোঁ ইউটিউবৰ পৰা অলপ দূৰত আছিলোঁ চ' আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভাল ভিডিঅ' আনিবৰ কাৰণে ট্ৰাই কৰিম আপোনালোকে কি ক'ম আৰু আমাৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ 32টা দাঁতৰ 10টা দাঁত 5টা নহয় 10টা দাঁত 5টা থাকিলে একদম লুল্লুৰা বুঢ়াই নহ'ব 32টা দাঁতৰ 10টা দাঁত 10 ছেকেণ্ডৰ কাৰণেও যদি আপোনালোকৰ ওলায় আমাৰ ভিডিঅ'বোৰ চাই তেনেহ'লে হাৰি ডেক্সি কাঁহী বাতি ঘটি লতা যি দৈলাব কিন্তু আমাৰ চেনেলৰ ছাবস্ক্ৰাইব বটনটা ক্লিক হ'ব লাগিব তাৰপাছত শ্বেয়াৰ কৰিব তাৰপাছত কমেণ্ট কৰিব তাৰপাছত লাইক মানে যি আছে গোটেইখিনি কৰিব কৰাৰ পাছত আমি আমাৰো তেতিয়া মানে ভিডিঅ' মানে বনাব অলপ মন এটা যায় আমাক এনেকৈ কৰিছে চ' আৰু সহায়ক মানে আমি হেৰি পাইছোঁ আৰু এনেকুৱা নহয় যে আমি পোৱা নাই চ' পাইছোঁ বহুত মানে মানুহৰ পৰা আমি হেৰি পাইছোঁ ভাল কথা মানে পাইছোঁ আৰু এটা কথা আমাৰ বহুতে সুধি থাকে আমাৰ চেনেলৰ নামটো কিয় অলপ বেলেগ ধৰণৰ বাৰু সেইটো আমি পিছত ক'ম এতিয়া নহয় ক'ম আৰু কেতিয়া ক'ব লাগে 2দিনমান পাছত ক'ম ৰিভিল কৰিম আৰু আমাৰ মানে নাম দুটাৰ মাজত বহুত কাহিনী জড়িত হৈ আছে চ' আজি ভিডিঅ'টো বেছি দেৰি নকৰোঁ এইখিনিতে শেষ কৰোঁ আপোনালোক সকলোৱে আমাক পাহৰি নাযাব আশা কৰিলোঁ পাহৰি নাযাব আৰু নতুন যিহঁতে মানে আমাৰ ভিডিঅ'বোৰ চাই সকলোৱে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব চ' আজিলৈ বাই আৰু বাই